Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত শেখৰে Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত শেখৰে মোবাইলত পুৱতিৰ মদ খোৱা আৰু ৰাতি গাড়ীত ঘূৰিবলৈ যোৱা ভিডিঅ'বিলাক দি শেখৰৰ কথা নুশুনিলে যে ভিডিঅ' ভাইৰেল কৰা ভাবুকি দিয়া দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত পুৱতিয়ে সোণৰ আগত শেখৰক যে ভাল পাইছিল আৰু তাৰ লগত গৈ যে ৰাতি মদ খাই গাড়ীত ঘূৰিবলৈ গৈছিল সেই সকলোবোৰ ভিডিঅ' যে ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ ভাবুকি দিছে সেই কথাটো সোণক ক'ব আৰু প্লিজ মোক বচা নহলে মই মুখ উলিয়াব নোৱাৰিম বুলি সোণক কোৱাত সোণৰ খং উঠিব আৰু পুৱতিক মাৰিবলৈ ওলোৱাত দেখিবলৈ পাব ইফালে আকৌ সোণে যি শেখৰক বিচাৰি ঘৰলৈ যাব আৰু মোৰ ভণ্টিৰ লগত কিয় তেনেকুৱা কৰিলি বুলি মাৰিবলৈ ওলাব আৰু তেতিয়া বাইদেউ আহিব আৰু শেখৰে চুৰি মাৰি সোণক ফচাই দিয়াত দেখিবলৈ পাব আনফালে আকৌ ত্ৰিদীপে সোণৰ কথা ঘৰলৈ গৈ দেউতাকৰ আগত ক'ব আৰু তেতিয়া দেউতাকে এইবিলাক সকলো মিছা কথা নিশ্চয় কোনোবাই ষড়যন্ত্ৰ কৰিছে বুলি ত্ৰিদীপক কোৱা দেখিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ